আজি 20 দিন মা মহালক্ষ্মীৰ এটা খুব সুন্দৰ আৰু খুব বৃহৎ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। অনুষ্ঠানত ভাগ ল'বলৈ পাই নিজে গৌৰৱ অনুভৱ কৰিছোঁ, আধ্যাত্মিক প্ৰশান্তি লাভ কৰিছোঁ। বিজনীবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি 20 দিন মা মহালক্ষ্মীৰ এটা খুব সুন্দৰ আৰু খুব বৃহৎ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। অনুষ্ঠানত ভাগ ল'বলৈ পাই নিজে গৌৰৱ অনুভৱ কৰিছোঁ, আধ্যাত্মিক প্ৰশান্তি লাভ কৰিছোঁ। বিজনীবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি 20 দিন মা মহালক্ষ্মীৰ এটা খুব সুন্দৰ আৰু খুব বৃহৎ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। অনুষ্ঠানত ভাগ ল'বলৈ পাই নিজে গৌৰৱ অনুভৱ কৰিছোঁ, আধ্যাত্মিক প্ৰশান্তি লাভ কৰিছোঁ। বিজনীবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। অসমবাসী ৰাইজক শাৰদীয় দুৰ্গা